নমস্কাৰ। মই আছোঁ আজি মোৰ নিজৰ গাঁৱত। আমাৰ গাঁওখনৰ নাম হৈ গ'ল কন্দলি বৰকছাৰী গাঁও। এইটো নগাঁও জিলাৰ অন্তৰ্গত। দেখিছে এটা সুন্দৰ পৰিৱেশত বৰ্তমান মই আছোঁ। মোৰ চাৰিওফালে মোৰ পিছফাল দেখিছে আপোনালোকে কন্দলি পাহাৰ। তো আপোনালোকক আজি মই এই পৰিৱেশটো দেখাবৰ কাৰণে আচলতে ভিডিঅ'টো প্ৰস্তুত কৰা নাই। মোৰ প্ৰধান উদ্দেশ্যটো হৈছে মই গাহৰি বিক্ৰী কৰি পেলাই পোৱা মুঠ টকাৰ অকণমান এটা সামান্য অংশ এটা ব্যৱহাৰ কৰিব ওলাইছোঁ আজি। এই ৰাস্তাৰ কাষে কাষে মই বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লৈছোঁ নিজাববীয়াকৈ। তো এতিয়া কি ধুনীয়া সুন্দৰ পৰিৱেশ, পিছফালে আপোনালোকে লক্ষ্য কৰি আছে পাহাৰ, কিন্তু পাহাৰখন দূৰৰ পৰাহে আচলতে সুন্দৰ দেখা গৈ আছে। ওচৰত যেতিয়া আমি যাম এই পাহাৰখনত আচলতে আপোনালোকে ডাঙৰ গছ দেখিবলৈ নাপাব। ইয়াতে মানুহে গোটেই কাটি কুটি তহিলং কৰিছে। তো আগতে যেতিয়া আমি সৰু আছিলোঁ এই পাহাৰত বহুত ডাঙৰ ডাঙৰ গছ আছিলে। তো সেইকাৰণে ভাবিছিলোঁ মই গাহৰি বেচা পোৱা টকাৰে অকণমান যদি কিবা এটা ব্যৱহাৰ কৰি পৰিৱেশৰ কাৰণে অকণ কাম কৰিব পাৰোঁ, তাকে উদ্দেশ্য হাতত ৰাখি আজিৰ এই কাৰ্যসূচীটো হাতত লৈছোঁ। তো কিনো কাৰ্যসূচী হাতত লৈছোঁ আপোনালোকে এবাৰ চাওকচোন। আপোনালোকে দেখিছেনে এতিয়া এই দুজন ল'ৰাই কাম কৰি আছে। তো ইহঁতক মই নিজেও ধৰক ইমান সময় দিব নোৱাৰোঁ। তো ইহঁতক মই হাজিৰা দি পেলাই মাতি আনিলোঁ। ইহঁতে কোৰ মাৰি আছে। তো ইহঁতে অকণমান পিছতে ইহঁতৰ কোৰ মৰাৰ কামবিলাক ধুনীয়াকৈ হৈ যাব। আপোনালোকে দেখিছেনে এই ৰাস্তাটো সম্পূৰ্ণ মুকলি হৈ আছে। কমচে কম এইখিনি 1.5 কিলোমিটাৰ অকণমান কম বা অলপমান বেছি হ'ব পাৰে। তো ৰাস্তাৰ কাষে কাষে একো গছেই নাই। এতিয়া যেতিয়া গৰমৰ দিন হয় তেতিয়া খুবেই দিগদাৰী হয় মানুহবিলাকৰ, পথচাৰীবিলাকৰ অহা যোৱা কৰিবৰ কাৰণে। তেতিয়া যোনবিলাক চাইডে চাইডে দেখিছে এইবিলাক সৰু সৰু জোপোহা বগৰীৰ গছ, তো সিহঁতে একো চাহ তাহ দিব নোৱাৰে। জীৱ জন্তুবিলাকেও খুবেই কষ্ট পায়। যাতে ইয়াতে গছ বন লগাই পেলাই গছ কেইটামান লগাই মানুহক চাহ দিব পাৰোঁ, জীৱ জন্তুসকলক অকণমান চাহ ৰাখিব পাৰোঁ আৰু পৰিৱেশটো অকণমান সুস্থ হৈ থাকে। এইটো আপোনালোকে চাওকচোন, কি ধুনীয়া পৰিৱেশ, দূৰৰ পৰা কিমান মনোমোহা দেখে। যদিহে এই মোৰ কাৰ্যসূচীটো সফল হয়, যদিহে এনেকুৱাও সৰু সৰুকৈ গছবিলাক গজিবলৈ আৰম্ভ কৰে, ইমান ডাঙৰ হৈ গৈ, তেতিয়া যদি গোটেই ৰাস্তাত এনেকৈ শাৰী শাৰীকৈ গছবিলাক থাকে আৰু তাৰ মাজেদি আমি চাইকেল লৈ খোজকাঢ়ি বাইকেদি যদি যাওঁ, মনটো কিমান ভাল লাগিব এবাৰ চিন্তা কৰি চাওকচোন। আজি বৰষুণো পৰিছে অলপ অলপকৈ। মাটি ধুনীয়াকৈ কোমল হৈ আছে। তো ইহঁতে কোৰ মাৰি গাঁত খান্দি খান্দি দি আছে। ঠিক আছে। ৰাবিছ পেলোৱা এই সিফালেতো বেছি, প্ৰথম মাৰা চাইডত। মোক আজিৰ কাৰ্যসূচীত সহায় কৰিছে এই আমাৰ ওচৰৰে ভাইটি দেই। ঐ নামটো ক, এবাৰ নামটো কৈ দে, তই যে লগাই আছ। এইয়া স্বপন মুণ্ডাই মোৰ লগত সহায় কৰি আছে। এনেকুৱা ধৰণৰ গাঁত খান্দি পেলাই গৈ আছে স্বপন মুণ্ডাই খুব ধুনীয়া কাম কৰি আছে দেই। আৰু এইফালে এজন আছে, এয়া চাওক, তাৰ ওচৰতে এবাৰ যাওঁ, সিও গাঁত খান্দি খান্দি দি আছে। ভাই নামটো ক। মোহন মুণ্ডা। এইখন গাঁৱৰ, এইফালে দেখা গৈছে এইখন গাঁৱৰ হয়। ইহঁতে আচলতে গছবিলাক যদি ডাঙৰ হৈ যায়, ইহঁতে পিছত ক'ব পাৰিব এইখিনি জেগাত গাঁতবিলাক আমিয়ে খান্দিছিলোঁ। হয়, মই আচলতে এটা কথা আপোনালোকক ক'বলৈ বিচাৰোঁ, উপদেশটো দিব বিচৰা নাই বাৰু, তথাপিও এনেই ক'বলৈ বিচাৰোঁ আৰু কথা এটা, যে বিশ্ব পৰিৱেশ দিৱস বুলি এটা দিন আমি মনত বান্ধিয়ে লওঁ। মনত বান্ধি লওঁ নহয়, আচলতে
লিখাও আছে বাৰু চৰকাৰী কাগজ পত্ৰৰ মতে। কিন্তু বিশ্ব পৰিৱেশ দিৱস দিনাখনেই যে আমি বৃক্ষৰোপণ কৰিব লাগিব বা গছ ক'ৰবাত লগাব লাগিব তেনেকৈ ধৰণৰ কোনো কথা নাই। আমি আচলতে মনত বান্ধি পৰিৱেশটো সুস্থ কৰি ৰাখিবলৈ হ'লে আমি যিকোনো দিনতে আমি গছ লগাব পাৰোঁ। আৰু আজি আচলতে বহুত ভাল দিন, আজি গান্ধী জয়ন্তী। গান্ধী জয়ন্তীৰ দিনাখন মোৰ মনত ঘপককৈ আহিলে যে মই এনেকৈ এটা কাৰ্যসূচী হাতত ল'বলৈ পাৰোঁ। সেইটো কাৰণে আচলতে মোৰ ভাল লাগিছে আজি বহুত দেই। আজি দিনটো ঘপককৈ মানে মিলি গৈছে আৰু মই পিছত কেতিয়াবা গছবিলাক ডাঙৰ হ'লে ক'বলৈ পাৰিম যে গান্ধী জয়ন্তীৰ দিনাখন এনেকৈ গছ লগাইছিলোঁ। এইখিনি মই ৰোৱা গছ বুলি পেলাই। আপোনালোকেও যদি এনেকৈ ক'ৰবাত চিন ৰাখিবলৈ খোজে অকণমান চেষ্টা কৰি চাব পাৰে। বেছিকৈ নহ'লেও এজোপা দুজোপা যাৰ যিমান সাধ্য অনুসৰি গছ এজোপা লগাবলৈ বেছি পইচা নালাগে। আচলতে বাৰীৰ পৰা ক'ৰবাৰ পৰা ঘন হৈ থকা গছ তাৰ পৰা এজোপা উঠাই নিও যদি ভাল ৰাস্তাত ভাল জেগাত লগোৱা যায় সেইটো আচলতে ৰোপণেই ধৰা হয়। সেইবিলাক গছ কেতিয়াবা আমি অজানিতে কাটিহে পাম আৰু বা গৰু ছাগলীয়ে খাই পেলাব। তাকে যদি ক'ৰবাত ভাল এটা জেগাত লগোৱা যায়, ঘৰৰ বাউণ্ডাৰীতে লগাওক বা ৰাজহুৱা স্থানতে লগাওক, ৰাস্তাই পদূলিয়ে লগাওক, তেনেকুৱা য'তেই লগায় তেনেকুৱা লগালে মই ভাল বুলি ভাবোঁ। আপোনালোকক অনুৰোধহে কৰিছোঁ দেই যে এজোপা দুজোপা সাধ্য অনুসৰি গছ লগাওক। পৰিৱেশটো সুস্থ হৈ থাকিব পিছতে। হয়, এতিয়া পৰিৱেশটো দেখিছে, এতিয়া 4টা বাজিছে আবেলি, বৰষুণ পৰিয়ে আছে। এতিয়া বৰষুণত তিতি পেলাই আৰু ড্ৰেছ চেঞ্জ কৰি আহিলোঁ। ইহঁতেও চেঞ্জ কৰি আহিলে মানে এইটো অথনি ড্ৰেছটোৱে ন? শুকালে মানে এতিয়া তিতি বুৰি আহি পেলাই আকৌ এবাৰ আহিলোঁ আপোনালোকৰ সন্মুখত। আবেলি 4টা বাজি গ'ল। এতিয়া এইটো চাওক দেই, আমি গছপুলি এইবিলাক গোটেইখিনি আনিলোঁ। এতিয়া লগোৱা আৰম্ভ কৰিম আৰু এই গছটো চিনি পাইছেনে আপোনালোকে? এইটো ৰ'ব ভাল এজোপা দেখুৱাই দিওঁ চাওকচোন। এইজোপা দেখিছেনে? এই পাতটো চাওকচোন। এইটো সাধাৰণতে কি বুলি কয় আপোনালোকে? আমি কওঁ ইয়াক কৰম গছ, কিছুমানে কয় ভেলখলা, তিতাবেল, এনেকৈ হিচাপে এই গছজোপা মানুহে চিনি পায়। আপোনালোকে কি বুলি কয় এবাৰ জনাব। এই গছখিনিকে আনিলোঁ। এই গছবিলাক মানে কি হয়, শুকান ঠাইতো হয়, অলপ পানী থাকিলে ইহঁতৰ কোনো অসুবিধা নাথাকে, গৰু ছাগলীয়েও নাখায়। গতিকে ভাবিলোঁ এই গছজোপাকে লগাই দিওঁ। এই গছজোপা মানে ধুনীয়াকৈ জোপোহা হয়, ছাঁ দি থাকে আৰু পাতবিলাক ঘপককৈ নসৰে। মানে যিমান শুকান ঠাইত থাকিলেও ইহঁতে ভালদৰে থাকে। এয়া চাওক, এইবিলাক গছ এতিয়া আমি ইয়াত লগাই আছোঁ। অথনিকৈ আমি আহি গাছবিলাক খান্দি গ'লোঁ। এতিয়া এইবিলাকত লগাই গৈ থাকোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব খালি গছবিলাক যাতে বাচে। আচলতে এইবিলাক গছ সহজত নমৰে, খুব সোনকালে বাচি যায়। যোনে জানে সম্ভৱ তেখেতলোকে জানিব এই গছবিলাক মানে খুব খৰাঙতো ইমান সহজত মৰি নাযায় আৰু গছজোপা খুব ভাল গছ। কোনে কি কয় জনাব দেই। আমি ইয়াক কৰম গছ বুলি কওঁ, কিছুমানে তিতাবেল বুলি কয় আৰু কিছুমানে ভেলখলা বুলিও কয়। আপোনালোকে কিনো কয়? পাতটো আপোনালোকে চাইছে, গছজোপাও দেখিছে, জোপোহা হয়। ইয়াৰ পাত নসৰে, খুবেই ভাল গছ হয়। আমাৰ এজনে কোৰ মাৰি গৈ আছে। পানী পৰি যোৱাৰ কাৰণে মাটিখিনি অলপ বহিছে কাৰণে কোৰ মাৰি গৈ আছে। এতিয়া মই লগাই গৈ আছোঁ। এইটো হৈ গ'ল 22 দে। ৰাতি আগতে লগাব লাগিব ন? বতৰো ডাঙৰ, গছবিলাকেও ভাল পাব। আচলতে বৰষুণটো পৰি আছে না, ভগৱানে চাইছে গছবিলাক মানে বাচিব লাগিবতো, সেইকাৰণে বাচিব লাগিব। হয়, ইমান দিন বৰষুণ নাছিল, এতিয়া বৰষুণ দি দিছে। এইবিলাক গছেও ধুনীয়াকৈ শান্তি পাব। এতিয়া গছবিলাকো বাচি যাব, বাচিব।
কোন হ'ব চিধা হৈ যাব নিজে এইবিলাক ল'ৰা ছোৱালী স্কুলত আহি আছে যেতিয়া গৰম হ'ব হাঁহি হাঁহি কৈছে দেই যেতিয়া ৰ'দ পৰিব বহুত বেছিকৈ ৰ'দ পৰিব তেতিয়া ইহঁতে এইবিলাক গছৰ তলতে জিৰাবলৈ পাৰিব পথাৰত কাম কৰা মানুহবিলাকে ৰ'দৰ দিনত বাৰিষাৰ সময়ত ইয়াত জিৰাব পাৰিব গৰু ছাগলীয়ে জিৰাব পাৰিব ভাবিয়ে ভাল লাগে নহয় জানো এই ৰাস্তাৰ গোটেই পাৰে পাৰে যদি গছবিলাক এনেকৈ এইটো ষ্টাইলত যদি জোপোহাকৈ থাকে ইমান ধুনীয়া লাগিব মোহন বাচিবনে নাই বাচিব ন গেৰেণ্টি ন গেৰেণ্টিটোকে লাগে দেই আমি যোনজোপা গছ আচলতে এতিয়া লগাই আছোঁ যে আপোনালোকক যদি ডেমো দেখুৱাবলৈ যাওঁ এই তিনিজোপা চাওক ৰাস্তাৰ কাষত এই তিনিজোপা থাকোঁতে কিমান ধুনীয়া লাগিছে গোটেই ৰাস্তাত যদি এনেকৈ থাকে আৰু ভাল লাগিব ন গতিকে আপোনালোকে ভাবিছে হ'বলা কিমানখিনি কল্পনা কৰকচোন কিমানখিনি ধুনীয়া লাগিব এয়া চাওক হয় দৰ্শকসকল এতিয়া আবেলি 5টা বাজি গ'ল গছ লগাওঁতে পুলিখিনি লগাওঁতে তে আমাৰ এই ভাইহঁতেও ধুনীয়াকৈ মোৰ লগত একেলগে সহায় কৰাৰ কাৰণে ইহঁতেও ধন্যবাদৰ পাত্ৰ তে আমি আজি 81 আছিলে ন 81টা ন 81টা গছপুলি লগালোঁ তে এই গছবিলাক যদি আপোনালোকে আশীৰ্বাদ কৰিব গছবিলাক যাতে জীয়াই আৰু আজি গান্ধী জয়ন্তীৰ দিনাখন এইটো মহাত্মা গান্ধীৰ নামতেই এইখিনি কাম উচৰ্গা কৰিলোঁ তেখেতৰ নামতে আৰু ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ এতিয়া এৰিছোঁ আজিলৈ ধন্যবাদ নমস্কাৰ